হাই ডেইজি, কি খবৰ? আজি আমাৰ ভাইপুটোৰ বাৰ্থডে হয় না, চ' আমি এতিয়া মন্দিৰত যাই আছোঁ। দৌলগোবিন্দ মন্দিৰত যাই আছোঁ মন্দিৰ ফাৰ্ষ্ট। হেপী বাৰ্থডে বাবু, হেপী বাৰ্থডে। আজি মানে আমাৰ ল'ৰাজনৰ বাৰ্থডে হয়, সেইকাৰণে আমি এতিয়া অলপ দৌলগোবিন্দ মন্দিৰত আহিছোঁ। আমাৰ টিকলুটোৰ বাৰ্থডে হয় আজি। হাই বেটা, হেপী বাৰ্থডে, হেপী বাৰ্থডে। দৌলগোবিন্দ মন্দিৰত আমি অলপ চাকি ধূপ জ্বলাই আশীৰ্বাদ ল'লোঁ। আমাৰ আপোনালোকেও আশীৰ্বাদ কৰিব আমাৰ ল'ৰাজনক। আমাৰ টিকলি আছে পিছফালে। টিকলি হাই দিয়া, হেল্ল' দিয়া, হেল্ল' দিয়া। আৰু প্ৰগ্ৰাম আছে বাৰ্থডেৰ, দেখাই থাকিম কি আছে। এতিয়া আমি বজাৰত যাম, মাৰ্কেট। ল'ৰাটোৰ জন্মদিন বুলি দৌলগোবিন্দ মন্দিৰত চাকি দিব আহিছোঁ। সেইটোৱে হয় উত্তৰ গুৱাহাটীত দৌলগোবিন্দ মন্দিৰ। Happy birthday, happy birthday. Tunu mah boha. Dia খাব দিয়ে তাকে তো এই ফুলটো পেলাই দিলি। হ্যাপি বার্থডে দিয়া ভাইটিক, ভাইটিক মৰম দিয়া। মাই ডিয়ার ব্রাদার। সেনেকৈ আমি বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ। চবে আশীৰ্বাদ কৰিছে। তাৰ এতিয়া আৰু আমাৰ ডেইজিয়েও কৰি দিছে, এইটো আশীৰ্বাদ কৰি দিছে। এনেকৈ আমি কেকটো এতিয়া কাটি দিম আৰু। বাৰ্থডে হ'ল ভাইটিৰ বাবুৰ, কিন্তু আমাৰ মাইনাহে কেক কাটিব ৰেডি হৈ আছে। আইতাই আশীৰ্বাদ কৰিছে, এতিয়া আমি কেকটো কাটিম আৰু। চবেই আশীৰ্বাদ কৰিছে, আপোনালোকেও আশীৰ্বাদ কৰিব। হেপী বাৰ্থডে টু ইউ তনয়। এনেকৈ আমি কেকটো ফাইনেলি কাটি দিলোঁ। কোনে কোনে খাব আহক। এইবাৰ কিন্তু একো পাৰ্টি কৰা নাই, মানুহ মাতা নাই, জাষ্ট এনেই নিয়মটো কৰিছোঁ আৰু। প্ৰথম বাবুটোক খুৱাই দিলোঁ কেকটো। আমাৰ মাইনাই কয় নাখায় সি কেক। এতিয়া আমাৰ বাবু, ভাইটি ল'ৰাটো, ভতিজা নাখায়। আৰু বাবুটো খাল। এতিয়া আমাৰ ডেইজিক খুৱাই দিছে, কেনেকৈ ময়ো খাই দিলোঁ অলপমান। চবকে দি আছোঁ এতিয়া, অলপমান অলপকৈ চবকে দিওঁ, চবেই খাওক। তাৰপিছততো বেছি মানুহ নাই না, মানুহ মাতে নিজৰ ঘৰৰ মানুহখিনি আৰু চব। এইবাৰ এনেকৈ পাৰ কৰিলোঁ বাবুৰ প্ৰথমটো বাৰ্থডে দেই। এতিয়া খাব লগা নাই আৰু। এতিয়া চবে মিলি ইয়াতে আমাৰ ডেইজি কাটিব লাগে, দেখিছেনে কেনেকৈ খং কৰে সি। তাৰমানে কেকটো সি কাটিব লাগে, তাৰহে বাৰ্থডে বুলি ভাবে।
লগ কাটিব নিদিবি আজিৰ কাৰণে ইমানে বাই